দোস্ত গুড মৰ্ণিং ৱেলকাম দিগম্বৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ভিডিঅ' হ'বলৈ যাই আছে। একদম আজি চাইকেল লৈ একদম যাইছোঁ, একদম ক'ত যাই আছোঁ গম পাব। চাই থাকক, কণ্টিনিউ কৈ আছোঁ। অলপ ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একদম শেষলৈ চাই থাকক। আৰু মোৰ লগ যি আছিল, এই লগ কেইজনমান যাব আৰু এই হেৰি যি আছিল আপোনাৰ ভূটান যি গৈছিলোঁ আৰু তিনিজনমান যি আছিল এই তাহাঁতে যাব বোলে। আজি মোকো লগ ধৰিছে, সেইকাৰণে যাব লগ আজি এইখন চাইকেল লৈ কণ্টিনিউ চাই থাকক। এইফালে আছে ৰাকেশ, ভবা, সঞ্জীৱ আছে। আমি যাই আছোঁ একদম বগামাটি। প্ৰথম যাম আমি বগামাটি, গ্ৰাছলেণ্ড যাম ছেকেণ্ড। চাই থাকক কণ্টিনিউকৈ, শেষত গেলি মজা পাব। দোস্ত এইফালে পালোঁ চাহ বাগান আৰু আমি ভূটান জন্তু এনেকুৱাকৈ চাহ বাগান পাইছিলোঁ। আৰু এইফালেও আছে চাহ বাগান, যিহেতু আমি গ্ৰাছলেণ্ড যাই আছোঁ, বগামাটি গ্ৰাছলেণ্ড যাই আছোঁ। আৰু একদম কি বঢ়িয়াকৈ একদম চাহ বাগানৰ পাত তুলি আছে, চাহপাত তুলি আছে একদম কি মজাকৈ লাইন লাইনকৈ, একদম কি মজাকৈ। এইটো আৰু ৰাস্তা হ'ল, এইফালে ক'ত যায় নাজানো, কিন্তু একদিন যাম ৰ'ব, একদিন ভিডিঅ'ত দেখা হ'ব। আৰু আজি এইটো কি মজাকৈ, একদম কি মজাকৈ লাগিছে একদম। এইফালে একদম এইফালে চাহ বাগান কি মজা লাগিছে। আৰু এতিয়া বৰ্তমান আমি গ্ৰাছলেণ্ডত যাই থাকোঁ আৰু বৰষুণ আহিছে, একদম ডাঙৰকৈ বৰষুণ আহিছে। আৰু যাই থাকোঁ দিয়ক, একদম চাই থাকক আপোনালোকে এই জাৰ্ণিটো, আজি এই চাইকেল ৰাইডটো চাই থাকক, একদম শেষলৈ চাই থাকক, মজা হ'ব একদম। চাই থাকক, এইখন চাইকেল লৈছোঁ, এইবিলাক চাহ বাগান, এইখন চাইকেল। মজা 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 লাগিছে গাইজ। দোস্ত কি মজা লাগিছে, এইখন দলং পালোঁ, বৰ্তমান দলং পালোঁ। এই দলংখনত কি বঢ়িয়া, বহুত দীঘল দলং এইখন। চাই থাকক আপোনালোকে কণ্টিনিউকৈ যাই আছোঁ দিয়ক মজাকৈ একদম। চাইকেল লৈ এইখন হৈছে চাইকেল, কি বঢ়িয়াকৈ যাই আছোঁ একদম। চাইকেলখন চলাই 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 চলাই, আৰু মোৰ লগকেইটা একদম আগত আছে আৰু একজন আছে পিছত। চাই থাকক দোস্ত, আৰু বেছি নাই, অলপমান আছে আৰু 10 কিলোমিটাৰমান আছে। আৰু চাই থাকক একদম কণ্টিনিউকৈ শেষত গ'লে বহুত জেগা আহিব দিয়ক একদম। আৰু আগতেও আহি গৈছিলোঁ এই জেগাত, আৰু যাই আছোঁ দিয়ক। চাই থাকক কণ্টিনিউ একদম শেষলৈ, নাই কি দেখাইছে বঢ়িয়া বঢ়িয়া। চাই থাকক একদম সিহঁতৰ স্পীড দেখিছেনে, একদম চাইকেল লৈ স্পীড একদম। আৰু এই আগত যাই আছে একদম সঞ্জীৱহঁত, এইটো ৰাকেশ, নাম ৰাকেশ হয়। একদম যাই আছোঁ দিয়ক, কোনো চাইকেল মাৰিব পাৰে দিয়ক। আৰু একদম চাই থাকক মজাকৈ একদম। দোস্ত যিহেতু বগামাটি গ্ৰাছলেণ্ড আহিছিলোঁ, তাতে এটা বস্তু দেখিলোঁ, এই বস্তুটো চাই লওক। আমলখুৰ গছ একডালত কিমান আমলখু লাগিছে চাই লওক। ছিঙি আছোঁ আৰু বেগত ভৰাই আছোঁ, আৰু আপোনালোকক দেখাই দিওঁ আমলখু। এইটো দেখিছেনে আমলখুটো, এইটো আমলখু একদম হেৰি কৰিছোঁ, আমি পাৰি আছোঁ। আমি এন্দৰ টানা ধোৱা লাগছি একদম, এন্দৰ একদম টানা ধোৱা লাগি গৈছে একদম। এই আমলখুটো খাই আছোঁ দিয়ক একদম আমলখুডাল। কিন্তু এনে মানুহবিলাক নাখায় নেকি, যিহেতু এৰে কিছুমান মানুহ থাকে ইয়াতে বগামাটিত, কিছুমান হ'লেওতো থাকে বাহিৰা মানুহৰ পৰা, বাহিৰা দেশৰ পৰা আহি পেলাই ইয়াতে থাকে বগামাটিত। সেইবিলাক মানুহ খাই নে নাখায় বা। আপোনালোকে জানা এই বগামাটিত ফাৰ্ষ্ট আহিব, গ্ৰাছলেণ্ডত য'ত কৰি বগামাটিত আহিব, বগামাটিত আহি পেলাইহে গ্ৰাছলেণ্ডত যাব। একদম তাতে একদম খাব পাৰিব আমলখু বুলি, আমলখু খাব পাৰিব আপোনালোকে। দিয়ক এখিনি চাই লওক, দেখিছেনে কি অলমি অলমি লাগিছে একদম, ৱাও। দোস্ত বৰ্তমান মই বগামাটি আহি পালোঁ, ইফালে বগামাটি আহি পালোঁ। আৰু বৰ্তমান গ্ৰাছলেণ্ডত যাম, গ্ৰাছলেণ্ডত গা চা ধুব যাম। আৰু একদম ভিউটো কি মজা লাগে একদম, যি চৰা চৰা কাঁহি বুন আছে একদম, কি বঢ়িয়া লাগে একদম। গ্ৰাছলেণ্ডত এটা নাজাৰা এটা পায়, একদম ভিউ এটা পায়। কিন্তু আৰু বগামাটিতো ভাল লাগে। মই আগতো বগামাটিত আহি পেলাই ভিডিঅ' চিডিঅ' বনাইছিলোঁ, অকলে আহি পেলাই, লগৰ লগত অহা নাছিলোঁ, মই অকলে আহিছিলোঁ। ৰেঞ্জাৰ চাইকেল এখন আছিল, ৰেঞ্জাৰ চাইকেলখনেদি আহিছিলোঁ মই বগামাটিত। আৰু এইফালে আছে পাহাৰখন, এইফালে কি মজা লাগিছে ন, কি মজা।
থাকো এতিয়া আমি যাওঁ বৰ্তমান আমি গ্ৰাছলেণ্ডলৈ যাওঁ একদম কি মজা নাজাৰা ন একদম বঢ়িয়া লাগিছে একদম কি নাজাৰা একদম চাই লওঁ কি নাজাৰা তো দোস্তো মজাকে একদম যাইছোঁ গ্ৰাছলেণ্ড আৰু এই পালোঁ একদম এই পাহাৰত লিখিছে একদম আৰু এহেঁতি তিনিওটা যাই আছে আগত আৰু মই যাই আছোঁ দিয়ক একদম চাই থাকক মজাকে আৰু এই বগামাটিৰ পৰা আহিলোঁ এইফালে গ্ৰাছলেণ্ড পালোঁ চাব পাৰে আপোনালোকে এই পাহাৰত দেখিছে নে স্কুটিখন যে আহি আছে দোস্তো বৰ্তমান ইয়াতে থৈ দিলোঁ চাইকেলখন আৰু এইফালে আছে চাইকেল তিনিখন চাইকেল আছে আৰু এইটো হৈছে গ্ৰাছলেণ্ড কি মজাকে একদম কণ্টিনিউকৈ সকলোৱে চাই থাকক মজা পাব আৰু বৰ্তমান আছে সঞ্জীৱ আছে এইফালে সঞ্জীৱ কেনে লাগিছে বঢ়িয়া না একদম মজা তো ৰাস্তা খুব ধুনীয়াকৈ আহি আছে কি নাজাৰা এইটো কি মজাকৈ আৰু বৰ্তমান এণ্ডাল ষ্টেণ্ড দি মই ভিডিঅ' এটা বনাম আৰু কি বঢ়িয়াকৈ একদম ভিউটো চাই ল'ব এণ্ডাল ষ্টেণ্ড দি মজাকৈ চাই থাকক আপোনালোকে আৰু বৰ্তমান এইফালে আছোঁ কি নাজাৰা একদম আৰু বৰ্তমান এইফালে কি বঢ়িয়া লাগিছে একদম মজা লাগিছে একদম আহি বঢ়িয়া লাগিছে গ্ৰাছলেণ্ডত আহি মজা লাগিছে ইহঁতকো লৈ আহিছোঁ আৰু প্ৰথম আহিছে ইহঁতে মোৰ আৰু তিনিবাৰ হ'ল এই 2024 আহিছিলোঁ 25তো আহিছিলোঁ একদম 25ত ভিডিঅ' বনোৱা নহ'ল সেইকাৰণে 26ত আহিলোঁ দিয়ক একদম মজা মজাকৈ একদম গা চা ধুই আছোঁ মজাকৈ একদম বৰ্তমান চাই থাকক আপোনালোকে আৰু কি মজা লাগিছে একদম ষ্টেণ্ডাৰ্ড দি অলপ ভিউটো চাই লওক কি মজাকৈ আৰু বৰ্তমান ভাল লাগিছে আৰু সঞ্জীৱ কি ক'বা মজা না ঐ বা কি ক'বা বাবা বাবা এই শুনা নাই মানে অলপ দূৰ আছে অলপ একদম গা চা ধুই লওক দোস্ত গা চা ধুই লওক মজাকৈ অলপ এনজয় কৰিছোঁ দিয়ক অলপ বেলেগ নহয় পানী লৈ অলপ গা চা ধুই লওঁ অলপ এনজয় মানে এনেই এনজয় গা চা ধুই লওঁ এনজয় দিয়ক চাই থাকক মজাকৈ নাই কি একদম কেনে লাগিছে একদম কমেণ্ট এটা কৰিব একদম আহিলোঁ দিয়ক আৰু গ্ৰাছলেণ্ড যিহেতু বহুত গৰম দিছে গৰমৰ কাৰণে আহিলোঁ আৰু দোস্ত বহুত গৰম এই মজা তোৰ কেনে ঠাণ্ডা লাগে বঢ়িয়া ঠাণ্ডা না একদম বঢ়িয়া একদম মজা লাগিছে দিয়ক একদম তো দোস্ত মজা লাগিল একদম আহি আৰু একদম অসমত বহুত ভাল জেগা আছে একদম আপোনালোকো আহিব গ্ৰাছলেণ্ড আৰু বহুত ভাল লাগিল 2 বছৰৰ মূৰত আহিলোঁ আৰু একদম ভিউ পইণ্টটো চাই লওক কি মজাকৈ একদম ভিউ পইণ্টটো চাই লওক কি মজাকৈ আৰু বহুত ভাল লাগিছে গ্ৰাছলেণ্ডত আহি একদম বগামাটি হৈ একদম আৰু একপাক ঘূৰি আহিছোঁ আমি একদম গ্ৰাছলেণ্ডলৈ আগে প্ৰথম গৈছিলোঁ বগামাটিত তাৰ পৰা আৰু আহিছোঁ ইয়াতে গা চা ধুলোঁ মজাকৈ একদম আপোনালোকেও আহিব বঢ়িয়া ভাল লাগিছে বঢ়িয়া এতিয়া যাই থাকোঁ এতিয়া বৰ্তমান দিয়ক চাই থাকক মজাকৈ দোস্ত খুব ধুনীয়া লাগিল আহি একদম নাজাৰাটো ভিউ পইণ্টটো চাই থাকক আপোনালোকে আৰু যাওঁ এতিয়া ঘৰলৈ বহুত ভাল লাগিল ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ আজিলৈ বাই বাই জয় অসম জয় জুবিন দা আৰু আপোনালোকক ভাল লাগিল আপোনালোকে সকলোৱে আহিব নেক্সট ভিডিঅ' তাত লগ পাম আজিলৈ বাই বাই